অসমীয়া মিক্সিং চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মই গা ধুবৰ সময় পোৱা নাই। এজন বিশেষ ব্যক্তি আমাৰ ঘৰত আহি উপস্থিত হৈছে। চ' তেওঁৰ আজি আমি গীত শুনিম মুখেৰে। তেওঁ বিশেষভাৱে সক্ষম, তো আমি তেওঁৰ গীত শুনিম। আহকচোন চাওঁ ভিডিঅ'টো। তেওঁ বহি আছে, এতিয়া এওঁৰ মুখেৰে আমি শুনো এওঁৰ সম্পূৰ্ণ ঠিকনাটো। মাইকটো দিছোঁ, কৈ দিয়া ঘৰ নাম। হেল্ল', মোৰ ঘৰ আন্ধেৰিঘাট। মোৰ নাম শ্ৰী জগত কলিতা। ৩ নম্বৰ হাজাৰপাৰা, জিলা কামৰূপ, থানা গড়েশ্বৰ, বেতনাম ৰঙিয়া সমষ্টি। ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত ল'ৰা এটা, ছোৱালী এটা, তিৰিটো আৰু মই। আৰু ল'ৰাই কি পঢ়ি আছে? ল'ৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। আৰু ছোৱালীটো? BA ছেকেণ্ড ডিভিজন পাইছে। হয়। ল'ৰাটো ফাৰ্ষ্ট ডিভিজন এখনত লেটাৰ পাইছে। এতিয়া ক'ৰ কলেজত পঢ়ি আছে? এটা বিষ্ণুজ্যোতি, এটা বেলেগে পঢ়াইছে, মই পঢ়াব নোৱাৰোঁ। আপুনি তথাপিও চেষ্টা কৰিছে? চেষ্টা কৰিছোঁ, কিন্তু মই পাৰা নাই, বেলেগে পঢ়াইছে। গতিকে আপুনি এনেদৰে সদায় মানে ঘৰে ঘৰে খুজি মাগি পালে মানে এনেকৈ হেৰি কৰে আৰু জীৱনটো কাটে আছোঁ আৰু। হয়। এওঁ খুব ধুনীয়া গীত গায়, পেৰডিও কৰে কিছু মানুহক হঁহুৱাই থৈ যায়, ৰাতিপুৱা সোনকালে আহে। আমিও খুব ভাল লাগে কি তেতিয়া মোৰ চেনেলটো খোলা যোৱা নাছিল, তো এওঁক কৈছোঁ, অকণমান লাজো কৰে, গতিকে তেওঁ গান মাৰা নাছিল। আজি মই এওঁৰ মুখৰ পৰা মানে কি গান শুনিম। আজি ময়ো কামৰূপীয়া ভাষা ক'ম, তাৰমানে পূৰা পিয়ৰ। তো এতিয়া গান শুনো আৰু। হে ঘোর কলির কাল, কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়াৰ সংসাৰ, দুখ লিখে দুখ ৰূপৰে, হে হৰিয়ে ধন হলে জ্ঞাতি বাৰে, সকলোৱে আদৰ কৰে, য'তে ত'তে ধনীয়ে পায় মান, গৰিবৰ নাই মান, য'তে ত'তে অপমান, মানুহ বুলি নকৰে জ্ঞান, এই ঘোৰ কলিৰ কালত কিয় জনম দিলি মোকে। নমস্কাৰ। খুব ভালে হৈছে। আৰু কিছুমান আমি শুনা পাওঁ পেৰডি কৰে কিছুমান মানুহৰ নামক লৈ। মোৰ নামটো ধীৰাজ ডেকা, কিবা এটা পেৰডি। একো নহয়, লাজ কৰিব নালাগে, চলি আছে ভিডিঅ'টো, একো নাই। হয়, দাদাই অকণমান লাজ কৰি আছে, এনেও অকণমান লাজ কৰে। মই বহুত দিন ৰিকুৱেষ্ট কৰিছোঁ, আজি কিবাকে যি গান গাইছি আৰু তাৰমানে গান গাবাই নোখোজে আৰু। মই এতিয়া পেৰডি কৰিব দিলোঁ, পেৰডি নকৰে বোলে। এতিয়া বিহু গান গাব, দাদা কষ্ট বহুখিনি কৰে, কিন্তু আজি হয়তো ক'ব লাজ কৰি আছে, অকণমান ভয়ো কৰে চাগে। তো মই চেষ্টা কৰিম, আৰু আপোনালোকৰ সহযোগিতা পালে দাদাক যাতে আমি অকণমান যাতে কিবা অলপ সহায় কৰিব পাৰোঁ আমাৰ ফালৰ পৰা। গতিকে আপোনালোকৰ মৰম, সহযোগিতা এইখিনি পালে ভাল লাগিব। যদি আপোনালোকে ভাল পায় আৰু আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবই। আৰু একদম আৰু কাষত ঘণ্টাৰ বজান এটা আছে, সেইটো টিপা মাৰি দিব। দে এতিয়া আমি কি গান শুনিম আৰু? বিহু গান শুনিম। বিহু এটা আমি বিহু শুনো, বঢ়িয়া। মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি, ক'তেনো গৈ আছিলা বিচাৰি ঘূৰালা জানো, কিয়নো তুমি মোক বলিয়া কৰিলা, পাহাৰ জুৰিতি বৈ আহে নিগৰি, তোমাকে নেদেখি থাকো কেনে কৰি, ঐ ছাতি ঐ বিছাতি দেহানো ছাতি ফুটি
জানৈ মাতিলে ভাল লাগে মোক জানমণি বুলি সপোনত মৰমে আকাশে চাপি দি থকত কিয়নো যোৱা গয়া তৰি ঐ হিয়া জোৰৈ নপৰা মৰম নোৱা কলোৱা জানৈ মন মতলীয়া তোমাক দেখাৰ পৰা বহুত ভালেই লাগছি গানটো দাদা অলপ লেভেল দিছি আজি গম পাইছা না আজি তাৰমানে অলপমান পেৰডি কৰিব টান পাইছি এতিয়া নাই এইফালে কিবা কৈছি আমাৰ মাকো কৈছি মোকো কৈছি তো এতিয়া ক'বা টান পাইছি অলপমান তো পেৰডি এটা শুনে দি আৰু কি জানেনে মই এই ইউটিউবটো খোলাৰ মানে বহুতে হয়তো টকা ইনকাম কৰিম বা কিয় মোৰ টকা ইনকাম কৰা একচুৱেলি নহয় মই ইউটিউব খোলাৰ ইচ্ছাটো মোৰ বহুত আগৰে পৰা আছিল এজন ইউটিউবাৰ হোৱাৰ তো আজি সৰু সুৰাকৈ অকণমান হ'লেও ইউটিউব যিহেতু ভিডিঅ' দি আছোঁ ইউটিউবাৰ বুলিয়ে ক'ব তো অকণমান চেষ্টা চলাইছোঁ আৰু মই এইটো মানে কি যদি কেতিয়াবা পইচা আহে আৰু এতিয়ালৈকেতো মোৰ সক্ষম নহয় মই সেইখিনি পইচা আহিলেও তাৰমানে কি মই এই দুখীয়া বা শাৰীৰিক অক্ষম এইবিলাক মানুহৰ নামতে তাৰমানে আজি মই ভিডিঅ'টোত থ্ৰুদি কৈ দিলোঁ মোৰ মনৰ কথাখিনি তাৰমানে সেইখিনি মানুহৰ কাৰণে মই পইচাখিনি তাৰমানে কি ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ আৰু থিৰাং কৰিছোঁৱেই আৰু তো আপোনালোকে যদি দাদাকো অলপ সহায় হ'ব যদি আপোনালোকে চাই ভাল পাইছে দাদাক আপোনালোকৰ এটা শ্বেয়াৰৰ পৰাই আপোনালোকৰতো একো নহয় আপোনালোকৰ একো লছ নহয় গতিকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু পাৰাক গেলি আমাক মৰম আদৰখিনি দি থাকিব আৰু মই বিভিন্ন জেগাত যাব চেষ্টা কৰিম দাদাকে যেনেকৈ আজি পাকৰাই ল'লোঁ না আৰু এটা গান দাদাই যিকেইটা গান মাৰছি মানে আমাৰ মানে কি বৰ্তমান টেকেনা সমাজ বুলি ক'ব লাগিব মই কামৰূপীয়াতে কৈছোঁ টেকেনা সমাজ যিখিনি টেকেনা ল'ৰা আছে ডেকা ল'ৰা সেইখিনি মানে কি আজি যদি লোকগীত শুনো আমি যদি নাগাৰা নাম শুনো কি শুনি আছা এইবিলাক সাত কাইলে বুঢ়া এনেকৈ উঠব আৰু শুনব সিহঁতে ডিজে চংবিলাক তাৰপিছত ডিজে ৰেপ EDM কিবা বুজি পালি হা এনেই আৰু শুনি থাকে কিন্তু এই যিটো দাদাই যি দুটা গান মাৰছি আৰু সেই গান দুটাত যিখিনি কথা আছে দাদাই কথা অনুতপ্ত কৰিছে হয় নে নহয় আৰু মই বিশেষকৈ কিন্তু এটা কথা কওঁ মই নাগাৰা নাম ওজাপালি আৰু এই লোকগীত বৰগীত এইবিলাক শুনি ভাল পাওঁ তো গতিকে আপোনালোকেও একদিন বাকী কোনোবা হাঁহাটো বেলেগ কথা ডেকাখিনিক কৈছোঁ মই একদিন হ'লেও বৰগীতখিনি শুনি চাব লোকগীতখিনি শুনি চাব আজিকালিৰ কিছুমান গানতকৈ সেইগিলাখনত আপুনি বেছি অৰ্থপূৰ্ণ মানুহে জীৱনটো কিমান বোলে পুণ্যৰ ফলত বোলে মানৱ জীৱন পায় তো মানুহে আৰু যি টি কৰি খেদব নালাগে আৰু মানুহক হাই কাজিয়া আৰু এইকেইদিন এক্সিডেণ্ট বেছি হৈছে অলপ লাহে লাহে গাড়ীগিলা চলাব